আৰু এতিয়া মানে কি মই আহিছোঁ সৰু হে গাইছ ৱেলকাম টু মাই চেনেল আকাশ ব্লগছ আৰু আজি হৈছে 10 জানুৱাৰী আৰু মঙলবাৰ এতিয়া মানে কি মই আহিছোঁ মানাছত আৰু মানাছত অহা কাৰণটো কি জানেনে গাইছ মানে কি আজি আমাৰ ঘৰৰ মানে কি সপৰিয়াল যিবিলাক মানুহ আছে সকলোবোৰে আমি মিলি কিনে এটা খানা খাম বুলি ভাবিছোঁ আৰু গাইছ মানাছত মই আহিছোঁ কি জানেনে চবেই আহিছে মানে কি চাৰিচকীয়া গাড়ীত আহিছে কোনোবাই বাইকত আহিছে আৰু মই আহিছোঁ এইখন যে দেখিছে বিলবিলিখন সেই বিলবিলিখনত আহিছোঁ আৰু গাইছ মানে কি বহুত তাহুৱাৰ সিহঁতে আহিছে আৰু গাইছ মানাছত আহি কিনে চাওক ইমান দিন আহিছোঁ কিন্তু আপোনালোকক দেখুৱাব পৰা নাছিলোঁ আৰু আজি দেখা পাইছোঁ চাওকচোন কি দেখা পাইছোঁ চাওক গাইছ চাৰিটা আছে ঘৰ এটা দুটা তিনিটা চাৰিটা গাইছ ঘাঁহ খাই আছে সৰু আছে চাওক গাইছ জুম কৰি দিছোঁ ৰ'বা কি মজা আপোনালোকে এতিয়া দেখা পালে গড় চৰ দেখা পালে আৰু যদি কিবা কিবি দেখা পাওঁ আপোনালোকক দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব আৰু গাইছ মোৰ মানে কি অলপ অসুখ হৈ আছিল সেইকাৰণে বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ আৰু আজিৰ পৰা আৰু আৰম্ভ কৰিছোঁ 2024 চনৰ নতুন ভিডিঅ' এতিয়াও হ'ব 10 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু আগতে মানে পিকনিকৰ ক'তো যোৱাও নাই এইবাৰ মোৰ অসুখ হৈ আছে সেইকাৰণে নতুন ভিডিঅ' দিব পৰা নাছিলোঁ আপোনালোকক আৰু এতিয়া আৰু চুলিটোও কাটিব হৈছে আৰু বহুত হেৰি হৈছে আৰু এতিয়া মানে কি পিকনিক স্পটলৈকে যাই কিনে আপোনালোকক সকলোবোৰ দেখুৱাই আছোঁ কোন কোন আহিছে বা কি হৈছে কি খানা হয় কি হয় চব আপোনালোকে দেখা পাব আৰু চাওক গাইছ গাড়ী পুৰা একদম অভাল লোড দিছে বেটাৰী ডিজে বক্স এইভাগে এই মই আৰু গাইছ এতিয়া কলাত লৈ আহিব লগা হৈছে আমি দুটা আহিছোঁ ড্ৰাইভাৰ আৰু মই বেলেগ একো নাই গাইছ আৰু এইভাগে গাইছ জিপচি আহিছে এতিয়া বলক গাইছ পিকনিক স্পটত যাই কিনে আপোনালোকক লগ পাই আছোঁ ভিডিঅ'টো কণ্টিনিউ কৰি চাহ বাগান গাইছ তাৰে মাজে মাজে কি মজাকৈ গাছ আছে গাইছ এতিয়া মানে কি বেছি ভাল লগা হোৱা নাই গাছবিলাক আৰু অলপ সেই হৈ আছে গাছত যিহেতুকে পাত নাই সেইকাৰণে অলপ সেই হৈ আছে চকু আপোনালোকৰ যিমান যায় সিমানে চাহ বাগানেই কি মজা পৰিৱেশ চাই থাকক গাইছ ভিডিঅ' কণ্টিনিউ কৰি থাকক গাইছ আহি পালোগৈ দিয়ক আৰু গেট পালোঁ এতিয়া যাই আছোঁ গাইছ পিকনিক স্পটলৈকে চাই থাকক গাইছ আহি পালোঁ মানাছ পিকনিক স্পট আৰু মানে কি আমাৰ লগত মানে কি আমাৰ দাদাৰ গাড়ী কেইখন আহি আছে একেলগে যাম ভিতৰত মানে কি ইয়াত আৰু পাৰ্কিং প্লেচ আছে পাৰ্কিঙত পইচা ল'ব মানে কি আপোনালোকৰ অলপ আগত মানে কি আপোনালোকক দেখুৱাই দিয়া নাই মানে কি দেখুৱাই দিম সেইকাৰণে ফটো এটা মাৰছোঁ ফটোখনো মাৰি কিনে দি দিছোঁ কিহত কিমান লৈ পিলপিলিত 100 তাৰপিছত প্ৰাইভেট কাৰত 200 তাৰপিছত নাও চাফাৰী কৰিলে 100 তাৰপিছত পিলপিলি বাইক হ'ল 50 টকা তেনেকুৱাকৈ দি আছে মানে কি আপোনালোকক দেখুৱাই আছোঁ আমি এতিয়া ৰখি লৈছোঁ প্ৰাইভেট গাড়ীকেইখন আহি আছে আৰু গাড়ীকেইখন যেতিয়া আহিব অহাৰ পাছত মানে কি আমি পইচাটো লৈ আছোঁ পইচাটো লৈ কিনে আমি যাই আছোঁ পইচাটো দি কিনে আমি ভিতৰত যাম ভিতৰত যাই কিনে আপোনালোকে দেখা পাব আমাৰ গাড়ী আহি পাইছে আমি যাইছোঁ বলক আহি পালোঁ গাইছ পিকনিক স্পট পিলপিলিখন ঠেলিব লগা হৈছিল ঠেলি দিলোঁ মানে এতিয়া আহিলে 3টা নদী পাৰ হ'ব লাগে 2টা পাৰ হৈ আহিলোঁ আৰু এটা পাইছোঁ বাৰী এতিয়া পাৰ কৰিব পাৰে না নৰে পিলপিলিখনেহে জানিব আৰু ড্ৰাইভাৰে জানিব কি এতিয়া গাইছ দেখা পাব আমি কি আঞ্জা আনছোঁ কি আনা নাই কি খাওঁ কি নাখাওঁ চব গম পাব আপোনালোকে আগতে এটা আহি কিনে ৰান্ধি আছে গাইছ আহি কিনে ভুলে কৰিলোঁ নেকি নে বহুত বিপদত পৰি গ'লোঁ এই নদীটো পাৰ কৰিব লাগিব এইবাৰ পিলপিলিখন ঠেলি যাব না নাযাব কি হয় চাওঁ সুবিধা কৰি দিব লাগিছিল কমচে কম না পিলপিলি নানে না জেচিবি দি ৰাস্তা বনাই দিব লাগিছিল ধেমালি পইচা নলয় 200 কৰি এতিয়া মই 100 টকা যি গাড়ী নিব আৰু গাইছ আপোনালোকে দেখা পালে মানে কি পিকনিক খাব মোৰ একদম অৱস্থা বেয়া হৈছে মানে কি জানেনে গাইছ তাও চব মাখাই কোনোবাই আহিছে চাৰিচকীয়াত কোনোবাই আহিছে বাইকত আৰু গাইছ মোক পঠাইছে পিলপিলিত আৰু গাইছ পিলপিলিত পঠাওঁতে কি হৈছে জানেনে গাইছ মানে কি পিলপিলিত পঠাওঁতে পিলপিলিখনত মানে কি যিহেতুকে 3টা নদী পাৰ হ'ব লাগে সেই 3টা নদী পাৰ হ'ব লগা 3টা নদী যিহেতুকে পাৰ হ'ব লাগে 3টা নদী পাৰ হোৱাৰ কাৰণে আৰু মানে কি 3টা নদীত মানে কি যিটো মানে কি 1 নম্বৰ 2 নম্বৰ নদী পাৰ হৈ আহিলোঁ আৰু 3 নম্বৰ নদীটোত মানে কি পিলপিলিখন ফাঁচি গৈছে পিলপিলিখন ফাঁচি যাৰ কাৰণে পিলপিলিখন ঠেলি ল'ব লগা হৈছে একলে মই আৰু দাদাই ভাই ঠেলি আহিছোঁ আগৰ ক্লিপটোত আপোনালোকে দেখাই পাইছে আৰু এতিয়া কি মানে কি আপোনালোকক দেখিছোঁ আমাৰ ফেমিলিটো দেখুৱাই আছোঁ ফেমিলিটো দেখুৱাই কিনে অলপমান ঘূৰি কিনে খানা পিনা আপোনাক দেখুৱাই কিনে অলপ ঘূৰি আপোনালোকে চাই থাকক
আৰু গাইছ এইটো হৈছে আমাৰ ফেমিলিটো মানে কি এনেকুৱাই আৰু ফেমিলি সৰু আছে ডাঙৰ আছে চব মান আছে আৰু এইটো হৈছে ডাঙৰটো হৈছে দাদা আৰু এই কলা চলাটো কিন্তু দাদা এইকেইটা মানে আৰু হতি যায় এনেকুৱাই দিয়ক গাইছ মানে কি বেছি সেই নাই আৰু পুৰা একদম সেই চলি আছে পুৰা একদম পাৰ্টি কৰি আছে পাৰ্টি মানে কি আঞ্জা বনাই আছে কোনোবাই কোনোবাই মানে কি গাজি চাটনি বনাই আছে কোনোবাই কিবা কৰি আছে সেয়া বেলেগ নাই আৰু মানে কি ইয়াত আৰু সেই আৰু এইটো দিছে দাদা পুৰা একদম পুৰা এনজয় কৰি আছে মানে কি এইটো হৈছে ভাগিনা পুৰা একদম এই হৈছে এতিয়া গাইছ মানে কি অলপ ফুৰিব যাম এতিয়া অলপ আপোনালোকে কমেণ্ট কৰি কণ্টিনিউ কৰি থাকক ভিডিঅ'টো আৰু এইভাগে পুৰা একদম ব্ৰেক চেক বাজে গাইছ আপোনালোকে যদি মানাছত আহে মানাছত আপোনালোকক কি লাগে যি লাগে তাকে পাব আপোনালোকে চাওকচোন এইভাগে টুপি পাব কিবা পাব যি লাগে সেয়ে পাব আৰু এইভাগে আছে এইখন নাৰ্চাৰীত আপোনালোকে কিবা যদি ফুল লাগে কিবা গছ লাগে যি লাগে তাকে পাব আপোনালোকে ইয়াত আহিলে ইয়াৰ পৰা নিব পাৰে আপোনালোকে সকলোবোৰ এটা কথা কৈ দিছোঁ মানে কি জানেনে গাইছ এই যে নদীটো দেখিছে সেই নদীটো আগতে মানে কি সেই ভাগে আছিল সেই ভাগত দেখি মানে কি বহুত আগত দেখি নাছিল আমি আগতে পৰা মানে কি বহুত আগৰ পৰা আহি পাইছোঁ আগত দেখি যিহেতুকে আছিল আৰু মানে কি ইয়াত মানে কি মানুহৰ ঘৰ আছে ইয়াত এইবিলাক দেখা পাইছে না গাইছ চাওকচোন এইবিলাক যে বাঁহৰ মূৰা দেখা পাইছে বা কিবা দেখা পাইছে ইয়াত মানে কি বাঁহৰ গছ আছিল বা মানুহৰ ঘৰ আছিল কিবা আছিল যেতিয়া মানে কি ইভাগত দেখি নদীটো বান্ধি দিছে এই নদীটো বান্ধি দিয়াৰ কাৰণে নদীটো এই একা মানে কি এই ছাইড লৈ কিনে ইভাগৰ এই ছাইড লৈ আহিছে আৰু আগত দেখি মানে কি খানা খাব দিয়া নাই মানে কি খানা খাব দিছে আমি ইভাগত দেখি খানা আমি যিহেতুকে নদীৰ কাষত খাওঁ সেইকাৰণে নদীৰ কাষত দেখি আহি গৈছোঁ আৰু আগত দেখিনো জাগা আছে সেইকাৰণে আমি আগত দেখি খোৱা নাই ইয়াত দেখি মানে কি খাই যিহেতুকে মানে কি বস্তু এটা ধুব লাগে বা কিবা কৰিব লাগে সেইকাৰণে মানে কি ইয়াত আমি আহিছোঁ ইয়াত মানে নদী ধুব লাগে বস্তুবিলাক সেইকাৰণে ইয়াতে থৈ দিছোঁ আৰু সেইকাৰণে মানে কি আমি ইয়াত গাইছ খানা খোৱাৰ কাৰণে আহিছোঁ এইভাগে ভিনি আছে আৰু এইভাগে মুনুৰ আছে এইভাগে কোনোবা আছে আৰু গাইছে এই যে মানে কি চৌকাটো দেখিছে চৌকা যি দেখিছে তাৰে কাষত দেখি মানে কি বাঁহৰ মূৰা আছে বাঁহৰ মূৰা মানে কি ঘৰত যিহেতুকে সেই আছে ঘৰ আছিল বা ঘৰৰ বাঁহ আছিল বাঁহ চাহ গাজিছিলে বাঁহৰ কাৰণে বাঁহৰ মূৰাটো মানে কি বাঁহ চাহ কাটি পেলাইছে কোনোবাই বা কিবা হৈছে বাঁহৰ মূৰাটো ৰাখি আহিছে আৰু এইটো হৈছে আমাৰ পৰিয়ালটোৱে যাওকচোন অজস্ৰ মানুহ পুৰা একদম অজস্ৰ মানুহ যাওকচোন চব আমাৰ ঘৰৰে মানুহ দিয়ক গাইছ আৰু এইভাগে মানে কি এইবিলাক আৰু তাত দেখা আছে কি নদীত গা ধোৱা নিষেধ আৰু জাহ জাবৰ বেলা পেলোৱা নিষেধ মানে কি তাতে নদীত একো গা ধুব নালাগে মানে কি যিহেতুকে দ আছে বা কিবা পৰি গ'লে কাৰো ৰিস্ক ল'ব নোৱাৰে না কায়ো সেইকাৰণে নদীত গা ধোৱাটো বন্ধ কৰিছে তথাপিতো কোনোবাই কথা শুনা নাই কিন্তু আপোনালোকক মই কৈ দিছোঁ মানে কি নদীত কায়ো গা চা ধুব নালাগে আৰু বেয়া বস্তু জাবৰ জোঁথৰ তাতে একো পেলাব নালাগে এতিয়া মানে কি আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আমাৰ এতিয়া বেছি ভাত হৈছে আঞ্জা হৈছে চব হৈছে এতিয়া আমি ভাত খাম আঞ্জা খাম বা কিবা ভাত আঞ্জা মানে কি চব খাম দিয়ক গাইছ এতিয়া মানে কি আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক চব সকলোবোৰ গম পাব সেই দিয়ক গাইছ আৰু বেছি মানে ভুকি নাথাকোঁ আপোনালোকে ভাবো আৰু বেছি ভুকি যে কিবা কৈছে বেছি ভুকি নাথাকোঁ দিয়ক মানাছত মানে কি মই আগতে আহিছোঁ মানাছৰ ভিডিঅ' পাইছে মানে কি খানা খোৱা ভিডিঅ' মই কোনোদিনে আপোনালোকক দিয়া নাছিলোঁ আজি মানে কি মানাছত খানা খাব আহিছোঁ ঘৰৰ লগতে সেইকাৰণে মানাছৰ ভিডিঅ'টো আপোনালোকক দিম বুলি ধৰো এইভাগে বেকগ্ৰাউণ্ডত মানে কি গান বাজি আছে কপিৰাইট লাগিব পাৰে সেইকাৰণে বেছি দীঘল নকৰোঁ ভিডিঅ'টো আপোনালোকে চাই থাকক ভাত খোৱা এই কৰি কিনে ভিডিঅ'টো সমাপ্ত কৰিম দিয়ক গাইছ এতিয়া মানে কি আমাৰ ভাত আহি গ'ল এতিয়া কি ভাতৰ লগত কি আঞ্জা আছে বা কি আছে আপোনালোকে সকলোবোৰ দেখুওৱা হ'ব এতিয়া মানে কি ভাত আহি গ'ল এতিয়া মানে আপোনালোকে চাই থাকক কি ভাত আহিছে কি অহা নাই সকলোবোৰ আঞ্জা কি আছে চব দেখা পাব গাইছ এইভাগে মানে কি আমি সৰু ষ্টাফটো বহি লৈছোঁ ডাঙৰটো মানে কি অলপ দেৰিকৈ খাব বোলে এতিয়া মানে কি আমাৰ কি বস্তু এটি মাছৰ আঞ্জা আৰু এইভাগে আছে মানে কি পাপৰ এইভাগে গাজৰৰ চাটনি এইভাগে মাছ পোৰা এইভাগে মাছ এইভাগে পাপৰ এইভাগে ভাত আৰু কিবা কিবি আছে মানে কি আহি থাকোঁ এতিয়া বহু হৈছে মানে কি এইভাগে চলিকেইটা বহি লৈছে মানে কি সকলোবোৰ আহি থাকোঁ আৰু এইভাগে পানী আছে এইভাগে মোৰো পানী আছে পানীৰ বটল আহিছে মানে কি আমি খোলা পানী নাখাওঁ না গাইছ চাই থাকক অলপ জল্দি যাওঁ হ'ব চব ৰান্ধেনে মানে কি আৰু কিছুমানে ৰান্ধিয়ে আছে খাইয়ে আছে সেয়ে দিয়ক আৰু গাইছ কি বস্তু দে এইভাগে আহিছে বতাহ দিয়ক আৰু গাইছ আৰু কি আহে আপোনালোকক দেখুৱাই আছোঁ লগত কি আছে সকলোবোৰ আপোনালোকক দেখুৱালোৱে মানে কি এনে অলপ কিবা কিবি দেখুওৱা নহ'ল আপোনালোকে বেয়া নাপাব মানে কি মই কেমেৰাটো অন কৰিব বাহিৰ এতিয়া মাত্ৰ পৰি গেলা হৈ গাইছ মোবাইলটো একো নাই গাইছ কেমেৰাটো মানে কি অন কৰিব বাহিৰ আহিছিলোঁ সেইকাৰণে মানে কি আৰু গাইছ মোৰ পিছফালে মানে কি এটা বস্তু আছে মই আপোনালোকক চাওকচোন গাইছ মানে কি মই অলপ আগতে আপোনালোকক কৈছিলোঁ না মানে কি ইয়াত মানে কি মানুহ আছিল আগতে আমি মানে কি আগতে পিকনিক খাইছিলোঁ য'ত মানে কি আপোনালোক আমি আগতে পিকনিক খাইছিলোঁ সেই চাইডে দেখি খাইছিলোঁ আৰু এতিয়া মানে কি আমি ইয়াতে খাব আহিছোঁ আৰু গান চান বাজি আছে একো নাই গাইছ মানে কি হৈছে এই যে বাঁহৰ মূৰাটো দেখিছে এই বাঁহ মানে কি এইবিলাক মানে কি বাঁহৰ গছ আছিল মানে কি যিহেতুকে মানুহবিলাক মানে কি নদীটো এইভাগে আহি গৈছে সেইকাৰণে মানে কি বাঁহ চাহ কাটি একদম ধুমধাম কৰি পেলাইছে আৰু গাইছ এইভাগে মানে কি চলি মানে ক্ৰিকেট খেলে বল লৈছা না কি দেখোঁ খানা খাব আহিছা না ক্ৰিকেট খেলিব আহিছা তেনেহ'লে ক্ৰিকেট কিয় খেলি আছা খেলিব আহিছা আৰু গাইছ এইভাগে মানে কি মই আহিছোঁ এইখনতে আহিছোঁ গাইছ এইখানে চিকাৰী লেখা আছে কাজলৰ গাড়ী একো নাই গাইছ যাওঁতে এইখনতে যাব লাগিব মানে কি খানা খাবা হৈছে খাওঁ আৰু নাখাওঁ একে হৈছে আহোঁতে পুৰা একদম ভোক লাগছিল এতিয়া ভাত খালোঁ আৰু যাওঁতে হজমে হ'ব সেয়ে দিয়ক গাইছ আৰু আৰাম নাই
এতিয়া মানে কি আমাৰ খানা পিনা হৈ গ'ল আৰু এতিয়া মানে কি আমি ঘৰত যাওঁ আৰু বেছি টাইম নাই আৰু হৈছে মোটামুটি 5:50 বাজিলে আৰু বেছি টাইম নাই এইভাগে আৰু এইভাগে মানে কি আমাৰ এই ডিজে দুটা আছে বক্স দুটা আছে বক্স দুটা এতিয়া মানে কি গাড়ীত বান্ধি লওঁ বিলত বান্ধি কিনে যাই আছোঁ আৰু যদি ৰাস্তাত কিবা জীৱ জন্তু কিবা দেখা পাওঁ আপোনালোকক দেখুৱাম আৰু যদি দেখা নাপাওঁ নাই তেতিয়াহ'লে বেছি দীঘল নকৰোঁ আৰু ভিডিঅ'টো আৰু মোটামুটি 1.5 মিনিট 2 মিনিট মানে আছে বেছি নাই দিয়ক আৰু ভিডিঅ'টো এখিনি টাইম চাই দিয়ক আৰু বেছি টাইম নাই আৰু দিয়ক গাইছ আৰু গাইছ এতিয়া আহি পালোঁ মানাছৰ পৰা ডাইৰেক্ট শালবাৰী আহিলোঁ মানে কি শালবাৰীত দোকানত অলপ কাম আছে এতিয়া দোকানৰ কামখিনি কৰোঁ দোকানৰ কাম চাম কৰি কিনে ঘৰত যাম আজি নাযাওঁ আৰু আজি ইয়াত থাকি দিম মানে কি একলা থাকিব লাগিব আজি দাদাহঁতো নাই ডেনিছ আৰু নিতুল মানে কি বঙাই গৈছে টাউন কেতিয়া আহি নাজানো আৰু আজি ইয়াত ৰাতি একলা থাকি দিব লাগিব ভয়ো লাগি আছে অলপ দিয়ক আৰু যি হয় হ'ব আৰু গাইছ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব যিহেতুকে বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ আপোনালোকে ভিডিঅ'টো অলপ চাই দিব দিয়ক গাইছ আৰু আপোনালোকে মৰম দি থাকিব মই ভাল ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম থেংক ইউ বাই বাই